morning, welcome to my YouTube channel. পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ ফাৰ্ষ্ট ডে মানে টিউজডে আজি আৰু আমি গৈ আছোঁ হস্পিটেল AIG হস্পিটাললৈকে। আজি বহুত কাম আছে, চেকআপ কৰাব আছে আৰু আজি ব্লগটো অলপ লং হ'ব আৰু আশা কৰোঁ এই ব্লগটো চাই ভাল পায়। যদি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি মা দেউতা আৰু মই ওলাইছোঁ যাবলৈ AIG হস্পিটেল আৰু এইখন AIG হস্পিটেল আপোনালোকে চাই থাকক। আমি ইয়াতে এপইণ্টমেণ্ট লৈ থৈছোঁ অলৰেডি। মই ফাইনেলি ৰুম আহি গ'লোঁ। মোৰ কিবা অলপ কাম আছিলে, হঠাতে আহি গ'ল, তো সেইকাৰণে মই ৰুম আহিলোঁ আৰু হস্পিটেলখনত বহুত ভালকৈ দেখাইছোঁ, বাট লাইক প্ৰচেছবোৰ বহুত বেছি আৰু এতিয়াও আমাৰ প্ৰচেছ কমপ্লিট হোৱা নাই। আমি কৰি আছোঁ, সেইকাৰণে মই মা দেউতা তাতে থৈছোঁ আৰু মই আৰু যাব লাগিব মোৰ কামখিনি খতম কৰি। তো সেইবাবে আহিছোঁ আৰু কেইটামানে টেষ্ট আছে, তাৰপিছত আমি ৰিপৰ্ট দেখাম আৰু ৰিপৰ্টটো দেখাৰ পিছত আমাৰ কি চলিউশ্যন ওলায় সেইটোও চাব লাগিব। তো এতিয়া মই মোৰ কামখিনি খতম কৰি জল্দি মই যাব লাগিব AIG হস্পিটেলত আৰু তাৰপিছত আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু আই থিংক আপোনালোকে নেক্সট কালি ভিডিঅ'টো চাই আহিছে আৰু যদি চাইছে, যদি ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এই ব্লগটো মই আপোনালোকে ভাল পাব বুলি আশা ৰাখিলোঁ। এতিয়া ব্লগটো আৰু ষ্টাৰ্ট কৰিব। হোটেলত মোৰ কামখিনি খতম কৰি মই এখন অটো লৈ মই গ'লোঁ AIG হস্পিটেললৈকে। হস্পিটেলত মা দেউতা অলৰেডি আছে, সিহঁতে কামখিনি কৰি আছিল আৰু লগতে মই ৰিপৰ্টখিনি ওলাই ল'লোঁ হস্পিটেলত গৈ পাই আৰু ইয়াতে অনলাইন ওলাই ল'ব পাৰি। তাৰপিছত লাঞ্চটো কৰিলোঁ আৰু এইটো হ'ল আজি ছেকেণ্ড ডে আৰু ছেকেণ্ড ডেত আজি পূৰা ভিডিঅ'টো আপোনালোককতো মই ৰাতিপুৱাৰ পৰা দেখাব নোৱাৰিম বিকজ আজি বহুত কাম আছিলে। আৰু এতিয়া মা মই দেউতা আমি ভাবিলোঁ অলপ ইভিনিং ওলাই যাওঁ আৰু মোৰ লগৰটোৱে এখন লিষ্ট বনাই দিছিলে কি ইয়াতে যাবি, কিন্তু নাজানো লিষ্টৰ মতে কাম হ'বনে নাই। তো এনেদৰে ওলালোঁ আৰু মই ৰেডি হ'লোঁ। ইফালে মোৰ দেউতাও ৰেডি হৈছে আৰু মোৰ মাও ওলাই গৈছে অলৰেডি। আমি গাড়ী এখন বুক কৰি ওলালোঁ আৰু ভাবিলোঁ কি অলপ চবফালে চাওঁ কোনফালে কি আছে হায়দৰাবাদখন এবাৰ চিটি টুৰ কৰোঁ, কিন্তু ট্ৰাফিক দেখিয়ে ভয় খাই গ'লোঁ আমি, বহুত ট্ৰাফিক আছিলে। ফাইনেলি ট্ৰাফিকৰ পৰা বচি আমি এখন ৰেষ্টুৰেণ্ট পালোঁহি আৰু এইখনৰ নাম হ'ল কেলকাতা বুলি। এইখনত সোমাই আমি আমি এক্সপেক্ট কৰা নাছিলোঁ ইমান ভাল হ'ব বুলি। ভাল লাগিলে খাই পেলাই, খানাও বহুত টেষ্টি হয় আৰু ইভেন ষ্টাফবোৰো বহুত ৰেচপেক্টফুল হয়। চ' আপোনালোকক মই এবাৰ টুৰ কৰাই দিছোঁ। মা আৰু দেউতাক মই ভিডিঅ'ত হাঁহিব দিলোঁ, নাজানো কিয় ইহঁতে ভিডিঅ'ত নাহাঁহে, ইমান চিৰিয়াছ হৈ থাকে। আৰু আপোনালোকক মই ৰেষ্টুৰেণ্টখন দেখাই আছিলোঁ, এবাৰ আৰু এপাক চাই লওক, বিৰাটেই ধুনীয়া হয়। প্ৰথমতে আমি মা আৰু মই জুচ খালোঁ আৰু তাৰপিছত মেইন কৰ্চলৈকে গ'লোঁ, তাৰপিছত আমি ডিজাৰ্ট খালোঁ। ৰেষ্টুৰেণ্টৰ ফুডখিনিও বহুত ভাল হয়, খোৱা বস্তুখিনিও বহুত ভালেই পালোঁ আমি। ডিজাৰ্টটো খাই আমি হোটেল মোৱা হ'লোঁ, মানে হোটেলৰ ফালে গৈ আছোঁ। আজি ব্লগটো দুটা ভাগত ভাগ কৰিলোঁ। আশা কৰোঁ এই ব্লগটো ভাল পাব চাই আপোনালোকে। আৰু যদি ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানে, আশা কৰোঁ নেক্সট টাইম লগ পাম বুলি।